আজি অহা বিষয়টো খুব ভাল বিষয় আদৰ্শ গাঁও যেটো অসম চৰকাৰে দিছে মোৰ সমষ্টিত দুটা প্ৰত্যেকটা সমষ্টিতে দুটা দিছে আৰু লাষ্ট টাইম আমি ইয়াত 50 লাখৰ কাম চেংচন দিলোঁ আৰু কাম শেষ আৰু এইবাৰ 49 লাখ মোটামুটি দুটা মিলাই 1 crore এটা আপুনি দেখিছে বাউণ্ডাৰী ৱালবিলাক হৈছে মিটিং কৰিবলৈ কাৰণে ষ্টেজ হৈছে ৰাস্তা হৈছে পেপাৰ্ছ ব্লক আৰু এইবাৰ কমিউনিটি হল ওয়েলকাম গেট তাৰপিছতে ষ্ট্ৰীট লাইট থাকিব তাৰপিছতে এৰি প্লেণ্টেশ্যনৰ কাৰণে খেতি বাতি হেৰি কৰি মানে এইটো গাঁৱটো এটা মডেল ভিলেজ এইটো ভিলেজটো চাই পেলাই বেলেগ ভিলেজ ইয়াক ফ'ল' কৰিব তেতিয়া এইটো মডেলটো চাই চাই বেলেগ জেগাবিলাকো ডেভেলপ হ'ব এইটো এটা বেছিকৈ ইয়াতে পইচাটো দিয়া হৈছে কেলে কেলে আমি এটা মডেল বনাইছোঁ এই মডেলটোত হেণ্ডলুম টেক্সটাইলো থাকিব ফিচাৰীও থাকিব পিচিকালচাৰৰ কাৰণে বাকী এতিয়া লক্ষীমন সমাজে কিছুমান জীৱ জন্তু নোপোহে এইবিলাক আমাৰ ৰেষ্ট্ৰিকশ্যন থাকিব আদাৰৱাইজ গোটাৰী পিগাৰী এইবিলাক ফাৰ্মিং এইবিলাক চব এই মডেল ভিলেজত থাকে মোৰ গাঁৱৰ এটা হেৰি কৈছোঁ তাত ফিচাৰীও আছে প্লাছ হেণ্ডলুম টেক্সটাইলৰ কাৰণে অলৰেডি কাম আৰম্ভ হৈছে তেনেকুৱা ৰাস্তাবিলাক ঠিক কৰি জালুক গছৰ খেতি কৰিবলৈ কাৰণেও কৰিছে ভেৰাইটিজ এটা ভিলেজত যেনেকৈ ৰুৰেল ইকনমিটো এম্পাৱাৰমেণ্ট কৰিব পাৰে আৰু দুখীয়া মানুহবিলাক কেনেকৈ নিজৰ ভৰিত থিয় হ'ব পাৰে এইটোৱে প্লেনিংটো হৈছে আদৰ্শ গ্ৰাম যোজনা আৰু মডেল ভিলেজ পঞ্চায়ত সেইটো কাৰণে আজি ইয়াতে ফাউণ্ডেশ্যন ষ্টল লে কৰিলোঁ বিডিঅ' বাইদেউ আছে ADC লগত আছে প্লেনিং অফিচাৰ আছে ইঞ্জিনিয়াৰ গোটেই ষ্টাফ লৈ আহি পেলাই কৰিলোঁ আৰু এতিয়া কাম আৰম্ভ হ'ব খুব সোনকালে আমি এইটো শেষ কৰি পেলাই নেক্সট ফেজটোৰ কাৰণে আৰু 50 লাখ এটা ফেজত 50 লাখকৈ এইটো চেংচন 50-50 আমি গৈ থাকিম আপ টু 5 crore এইটো প্ৰজেক্টটো চলিব আৰু আমি যোৱাৰ পিছতে বেলেগ MLA আহি পেলাই যদি কৰি থাকে তেতিয়াহ'লে 5 crore পাব নহ'লে মই থকালৈকে যিমান আনিব পাৰে সিমান বেছি Sir, LAC to most of this Duarbaguri part, half of this Duarbaguri part is going to save Hazagat LAC. What you are going to do? Rongwangme blockot jitu ase, jitu part to delimitation homot Hauraghatot nibole karone election commissioner eta dise. That publicor ki objection ase ki ase সকলো দিব দিছে already ডলামাৰা ৰাইজে কৈছে যে আমি হৰাঘাটৰ লগত যাব নিবিচাৰে আৰু ইয়াতে থাকিব গতিকে এইটো ক্ষেত্ৰত কমপ্লেইনবিলাক যিবিলাক দিছে ইলেকশ্যন কমিশ্যনৰ কাৰণে কৈছে আমি পঠিয়াই দিছোঁ লেটছ চি এইটো আমাৰ চৰকাৰে কৰিব পৰা সেইটো মই আজিয়ে কৰিবলৈ হয় যে আজিৰ ডেটত যে এইটো ইনটেক্ট থাকিব কিন্তু যিহেতু ইলেকশ্যন কমিশ্যনে কৰিব সেইটো কাৰণে আমাৰ পলিটিকেল ইনফ্লুৱেঞ্চটো খুব কম বাট ষ্টিল যিমান পাৰোঁ ৰিকুৱেষ্ট কৰিছোঁ যে পাব্লিকৰ ডিমাণ্ডটো শুনিব লাগিব ছাৰ এইটো তাৰাপুং আৰু ডাইৰেক্ট পাঞ্জানলৈকে ৰাস্তাটো কেতিয়া বনাব না আগতো ইলেকশ্যনৰ আগতে বনাব কৈছিলে 3 মাহৰ সেইটো মই কোৱা নাই নহয় এই MP টো কৈছিলে যে সেইটো MP সুধিব এইটো MLA সুধিলে নহ'ব মই এতিয়া কৈছোঁ ডলামাৰাৰ পৰা তাৰাপুংলৈকে মই ৰাস্তা প্লেন কৰিছোঁ অলৰেডি নিশ্চিতৰ কাৰণে আমি এপ্লাই কৰিছোঁ প্ৰে কৰক এইবাৰ চেংচন হৈ যায় কাৰণে আৰু ব্ৰিজবিলাক মই বনাই আহিছোঁ এইবাৰ দুৱাৰবাগৰিত প্ৰায় 7টামান ব্ৰিজ দিছোঁ মিলি কনষ্টিটুৱেঞ্চিত 7টামান ব্ৰিজ দিছোঁ মেক্সিমাম ব্ৰিজ এইবাৰ কমপ্লিট হৈ যাব আৰু 30টামান ব্ৰিজ থাকিব মোৰ LACত আৰু নেক্সট ফেজত যদি আমি আৰু 30টামান ব্ৰিজ পাই মোৰ LACত মেজৰ ব্ৰিজ কাম খতম হৈ যাব আৰু CPMDকে ৰোড হয় সেইটো আমি প্ৰপ'জেল দিছোঁ সেইটো অলৰেডি আমাৰ এটা প্ৰপ'জেল চিলনীজানৰ পৰা কহৰালৈকে ষ্টেট হাইৱেটো নেশ্যনেল হাইৱে কনভাৰ্ট কৰিবলৈ কাৰণে আমি ডিমাণ্ড দিছোঁ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ফৰৱাৰ্ড কৰি দিছে আৰু অলৰেডি এইটো প্ৰচেছত আছে দিল্লীত এতিয়া আমাৰ ফালৰ পৰা আমি এজ এ ৰিপ্ৰেজেণ্টেটিভ উই কেন গিভ আৱাৰ ডিমাণ্ড ফাণ্ডৰ লগত হেৰি কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক'ত কেনেকুৱা প্ৰজেক্টবিলাক প্লেন কৰে সেইটোৰ ওপৰত বেছ কৰি আমাক এইবিলাক চেংচন দিব যদি চব ঠিক থাকে এই বছৰো দি দিব পাৰে আকৌ যদি ফাণ্ড বা আমাৰ এইটো ফিজিবিলিটি নাথাকে পপুলেশ্যনটো চাব ইকনমি চেঞ্চাছটো হ'ব গোটেইখিনি বেছ যদি এইটো হয় তেতিয়াহ'লে সোনকালে চেংচন হ'ব নহ'লে অলপ দেৰি হ'ব পাৰে কিন্তু মই অলৰেডি
আমাৰ এইটো ৰাস্তাটো যে ইকনমি ইম্পৰ্টেণ্ট এইটো মই কৈছোঁ, কাৰণ মাইন মিনাৰেল আমাৰ ইয়াত আছে, নেচাৰেল ৰিচোৰ্চেছ, বেম্বো এতিয়া ইথানল ফেক্টৰী হ'বলৈ গৈ আছে NRLত, বাঁহটো ইয়াৰ পৰাই নিব লাগিব। এইটো যদি হৈ যায় তেতিয়াহ'লে আমাৰ ফাৰ্মাৰ্ছবিলাকে যাৰ এনেকৈ বাঁহ লগাই থৈছে সেইবিলাকে দাম পাব বাঁহটোত, আৰু আমাৰ এটা ইকনমিকেলি আমাৰ দুখীয়া মানুহবিলাক বুজ পাব। আৰু ছাৰ ডিৰিঙত SOPD স্কিমৰ পৰা ৰাস্তা বনাই আছে যোৱা বছৰৰ পৰা, তাৰপিছত আপুনি কৈছে ৰেইনিং ছিজন কৈছে এতিয়া ডিৰিং নহয়, আপাৰ দেহৰি। ডিৰিংটো মই নাজানো ক'ত পৰা, আপুনিয়ে কৈছিলে। ডিৰিঙৰ ৰাস্তা মই নাজানো, আপাৰ দেহৰিৰ ৰাস্তা আৰম্ভ হৈছে কনষ্ট্ৰাকশ্যন, মই অলৰেডি ফাউণ্ডেশ্যন লে কৰিছোঁ। ডিৰিঙত মই ৰাস্তা ফাউণ্ডেশ্যন লেও কৰা নাই, SOPD ৰাস্তা মই চেংচনো কৰা নাই, কিন্তু ইন ফিউচাৰ EM আৰু আপোনাৰ দুজন থকা সময়ত আমি সুধিছিলোঁ ছাৰ। হয়, যোৱা বছৰতে সুধা কথা সুধি থাকিব পাৰে, মই কোৱা কথা কৈ থাকিব পাৰে। এতিয়া যিটো কৈছোঁ সেইটো শুনিবি। আপাৰ দেহৰিৰ ৰাস্তাটো কনষ্ট্ৰাকশ্যন কাম চলি আছে, তাতে 8 crore আমি চেংচন দিছোঁ, 8 কিলোমিটাৰ ৰাস্তা কমপ্লিট হ'ব। আকৌ চকীহোলাৰ পৰা যিটো আহি আছে আমাৰ কি কয় ডেইথৰ, এই ৰাস্তাৰ কনষ্ট্ৰাকশ্যন কাম চলি আছে। ফেজ ৱাইজ আমি চেষ্টা কৰিছোঁ যিমান পাৰোঁ ৰাস্তা, ইয়াতো আমাৰ PMDSৰ ৰাস্তা আৰম্ভ কৰিছোঁ। আকৌ এইটো জাম্বিলি আঠনৰ পৰা যিটো মাৰ্কেট লগে দলামৰা, এইটো ৰাস্তাও আৰু 1 কিলোমিটাৰ মই এইবাৰ চেংচন দিছোঁ। এতিয়া যোৱাকালি মই আজি ৰিপেয়াৰিঙৰ কাৰণে বৰজুৰিৰ পৰা জাম্বিলি আঠনলৈকে আছে, তাৰ লগে 2.5 কোটি টকা চেংচন কৰিছোঁ, এইটো ৰিপেয়াৰিং হ'ব। আৰু এই বেয়া ৰাস্তাবিলাক কিমান পৰ্যায়ত এতিয়া ষ্টেট গভৰ্ণমেণ্টে কিমান পইচা দিয়ে সেইটোৰ ওপৰত কথা। এতিয়া মইতো বনাম বুলি বৰপুং তাৰাপুং লগে কৈছোঁ ৰাস্তা, কিন্তু এতিয়া ফাণ্ড এভেইলেবিলিটিৰ ওপৰতে ডিপেণ্ড হৈছে, পইচাটো কিমান আহে। এতিয়া তাত যেনেকুৱা অসুবিধা, আসাম নাগালেণ্ড বৰ্ডাৰ, ডিমাপুৰৰ ওচৰত বৰজান, বোকাজান, এই কনষ্টিটুৱেঞ্চিটো একেই অৱস্থা, ৰাস্তা বেয়া যিখিনি আছে। ইয়াত আই এম ট্ৰাইং মাই বেষ্ট। আগৰ MLA বিলাকে যদি অলপ কৰি থৈ যোৱাহেঁতেন মোৰ কাম কমিলে হয়, আগতে নকৰিলে। আপোনালোকে এনেকৈ যদি আগৰ MLA ধৰাহেঁতেন তেতিয়াহ'লে আমাৰ জেগাটো বহুত ডেভেলপ হ'লে। আগতে MLAও আপোনালোকে নাপায়, কথাও ক'ব নোৱাৰে, ৰিকুৱেষ্টো কৰিব নোৱাৰে। এতিয়া ৰিকুৱেষ্ট কৰিছে, ভাল হৈছে। আই হেভ চিন অল মাই কনষ্টিটুৱেঞ্চিজ, আই হেভ ভিজিটেড ৰং টেকে এইখিনিলৈকে আমি গৈছোঁ। গতিকে আই ন' দ্য কণ্ডিশ্যন অফ দ্য ৰোডছ, আৰু মানুহ যে কষ্ট পায় সেইটো মই নিজে জানো, কাৰণ মোৰ ঘৰৰ আগাৰলৈকে ৰাস্তা নাছিলে, ব্ৰিটিছে বনাই যোৱাৰ ৰাস্তা আছিলে, ভাৰত চৰকাৰ 70 yearsত নবনালে, মই MLA হৈ পেলাইহে বনালোঁ। নহ'লে আমি ডাক্তৰ হৈ যোৱাৰ পিছতো ঘৰত আহিলে মানে চাকৰি কৰি থকাটো হস্পিটেলত থাকিব লাগে, এতিয়া ঘৰত আহোঁ গাড়ী ঠেলিব লাগে, তেনেকুৱা অৱস্থা। এতিয়াতো হৈ গ'ল। এতিয়া মোৰ ঘৰ যেনেকুৱা এটা ৰাস্তা বনাই লৈছোঁ, তেনেকুৱা পাব্লিকৰো ৰাস্তা বনাবলৈ কাৰণে চেষ্টা কৰিছোঁ। ৰাতি বহুত জেগাত হৈছে। এতিয়া পাঞ্জানত আপোনালোকে আগতে যাওঁতে কিমান দিগদাৰ আছে, এতিয়া চকীহোলাৰ পৰা ডিফু আগতে 4 ঘণ্টা, 4.5 ঘণ্টা, 5 ঘণ্টা লাগিছে, এতিয়া 1.5 ঘণ্টাত পাই যায়। বোকাজানৰ পৰা মই চকীহোলা আহিবলৈ 40-45 মিনিটতে পাই যায়। ৰাস্তা বনোৱাৰ কাৰণে পাইছে, নবনালেতো নাপালে হয়। তেনে ছাৰ আপুনি SOPD স্কিমৰ কথা কি ক'ব? SOPD কথা মই একো নকওঁ। ৰাস্তা নহ'বই মানে এম্বুলেন্স সাৰ্ভিসৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে, এইটো বিষয়ত কি ক'ব? কোনটো হস্পিটেলটো মানে এম্বুলেন্স সাৰ্ভিস এতিয়ালৈকে পোৱা নাই আমাৰ দলমৰা। এম্বুলেন্সটো 108 আছে, আপোনালোকে ফোন কৰক। 108 যদি সাৰ্ভিস হোৱা নাই কওক, মই এতিয়াই ঠিক কৰিম এইটোত। এম্বুলেন্সটো আজিকালি কনচেপ্টটো 108 আহি গ'ল। 108টো পূৰা গভৰ্ণমেণ্ট স্পন্সৰ। এতিয়া গভৰ্ণমেণ্টৰ 108 ডাঙৰ এইটো নাথাকিলেও কিছুমান প্ৰাইভেট হেৰিৰ পৰা লৈছে, এইবিলাক দি পেলাই 108 চলি আছে। 108 যদি নাই চলা তেতিয়াহ'লে মোক কওক, দেন ডেফিনেটলি মই সেইদিনাখনো মেডিকেল অফিচাৰৰ লগত কথা পাতিছোঁ যে 108ৰ ছাৰ্ভিচটো বেয়া নেকি, যদি বেয়া ইমিডিয়েটলি ওপৰলৈ লিখক, NHM মই কৈ পেলাই সেইখিনি ব্যৱস্থাটো কৰি দিম। ঠিক আছে। চক